উৎপল ব্লগ ইউটিউব চেনেলৰ আপোনাক অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ ISBTত। ইয়াত দেখিব পাইছে ISBTত ক'ভিড প্ৰট'কলৰ মাজতো আজি গুৱাহাটী মেট্ৰৰ ICDTও আহি ইয়াত গাড়ীৰ ভাড়া দাম বাঢ়িছে নে কমিছে সেইটো ইনকুৱাৰী কৰি আছে। দেখিছে আপোনালোকে আজি গুৱাহাটী মেট্ৰৰ ICDTও আহি গুৱাহাটী ISBTত এক অভিযান আৰম্ভ কৰিছে। যিটো অভিযান হৈছে যিসকল ব্যক্তি অৰ্থাৎ কাউণ্টাৰবিলাকে যাত্ৰীসকলৰ পৰা ডাবল ভাড়া লৈছে নেকি সেয়া চাই ফুৰিছে। এয়া দেখিব পাইছে আপোনালোকে তেখেতজনক সোধপোছ কৰিছে আৰু বহুতকো এনেকৈ ধৰিছে আৰু তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিম বুলি তেখেতে আশ্বাস দিছে। এয়া দেখিব পাইছে আপোনালোকে আইন বহিৰ্ভূতভাৱে তেওঁলোকে ভাড়া ডবল কৰি লোৱা দেখা নাই। আমি অপেনলি চাইছোঁ আৰু পাব্লিকৰ লগত লৈ চাইছোঁ। গতিকে আমি দেখিছোঁ যে কোনো পেচেঞ্জাৰে ভাড়া বঢ়াইছে আৰু যি দুটা আমি এনুৱেলি যে লাগিছিলে সেই দুটা আমি এতিয়া কুৱেৰি কৰিলোঁ। কুৱেৰি কৰি দেখিলোঁ যে এনুৱেলি নহয় তেওঁলোকে আছে আৰু ভাড়া বঢ়োৱাৰ কোনো সিদ্ধান্ত হোৱা নাই। গতিকে ভাড়া বঢ়াব লাগিব, ভাড়া বঢ়াব লাগিব ভকতসকলক আমি সেইবোৰ চেষ্টা কৰোঁ। প্ৰায়খিনি আমি 50% পইচা